हेलो एभ्रिवान आपलोक सकलोके मोर चेनेলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আমি আজি আহি আছো বগীবিল এয়া দেখিছে নহয় বগীবিল ফ্ৰণ্ট ৰিভাৰ এই মানে তাত আহিছো আৰু আপোনালোকক আজি দেখাম ইয়াত কাঞ্চনজংঘা যাম মই আজিলৈকে কাঞ্চনজংঘা যোৱা নাই যেহেতু কাঞ্চনজংঘাখন আকৌ 5 বজাতহে মানে চলিব সেই কাৰণে আমি সাইডতে থকা এই ফ্ৰণ্ট ৰিভাৰ বিল নেকি এইখনত আহিছো ভাবিলো ইয়াত ফাৰ্স্ট টাইম মানে আৰু 1 ঘণ্টা আছে এতিয়া 4টা বাজিছে ভাবিলো ইয়াতে আমি 1 ঘণ্টা সময়টো পাৰ কৰি ল আৰু মানে মোৰ বিৰাট চাহ একাপো খাও লাগি আছে ভাবিলো ইয়াতে গৈ একাপ কফি খাই ল সেই কাৰণে তাত গৈছো কিন্তু ইয়াত আহি দেখিলো ইয়াত মানে টিকট কাটিব লাগিব ইয়াত সোমাবলে আৰু সেই কাৰণে আমি তেওঁলোকে টিকটটো কাটি লৈছে আৰু বেটা আৰামত বহি লৈছে অকমান টিকটটো কাটিয়ে আমি ভিতৰলৈ সোমাই আহিলো দেখিছে নহয় একদম মানে ইয়াত খাব পাৰি ধুনিয়াকে আৰু বহিব পাৰি চাওক ভিউটো ইমান ধুনিয়া একদম ব্ৰহ্মপুত্ৰ মানে আৰু পানী বাঢ়ি আছে যেহেতু এতিয়া আৰু মোৰ কিন্তু পানীলে বহুত বেছি ভয় লাগে সেইটো কাৰণে বেটাক মানে এৰি দিবলে ভয় লাগিছে আৰু এটা পানী বাঢ়ি আছে দেখিছে না আৰু এইখন হৈছে সাইডতে বগীবিলখন ওলাই আছে বগীবিল দলং ইয়াতে আমি এতিয়া কিবা এটা খাই লওঁ এয়া বেটা আৰু কুকিয়ে ফটো পোষ্ট দিছে আৰু আমি এতিয়া যেহেতু মানে মই পুৰা চাহ খাও লাগি আছে ভাবিলো অকমান ভিডিঅ'টো নিজেওকে উলিয়াও অথনিৰ পৰা বেক কেমেৰা হৈ ওলাই আছিল আৰু এটা ফ্ৰণ্ট কেমেৰা লৈ ধুনিয়াকে উলাই ললো তাৰ পিছত তাতে খালো খোৱাটো ভিডিঅ' কৰা নহলে আৰু এতিয়া আকৌ যেহেতু এটা টাইম হল কাঞ্চনজংঘাত উঠিবলে আৰু এতিয়া আহিছো কাঞ্চনজংঘালৈ বুলি আৰু বেটাক মানে কোচত লৈ লৈছো জিটিৰেটো মাথাৰিটো মানে পুৰা মানুহ আহি আছে আৰু ইয়া কাঞ্চনজংঘালে এনেকে মানে চিৰিয়েদি নামি যাব লাগে তললে আৰু ইয়াতো টিকট কাটিব লাগে যদি আমি কাঞ্চনজংঘাত উঠো তেতিয়া হলে ইয়াত পাৰ পাৰসন মানে 300 কে লয় আৰু যদি নুঠো তেতিয়া ফিসটো কিমান লয় মই নুখুধিলো আমি কাঞ্চনজংঘাত উঠিম যেহেতু সেইটো কাৰণে আমি পাৰ পাৰসন 300 কে লৈছে আৰু ইয়া দেখিছে না কাঞ্চনজংঘা আহি পাৰত লাগি গলহি আৰু এতিয়া আমি কাঞ্চনজংঘাত বহি লংগে কাৰণ টাইমটো হৈয়ে গল 5টা বজাত যাব বুলি কৈছিলে আৰু আমি পুৰা আহিলো আৰু জয়শ্ৰী দেখিছে জয়শ্ৰীও তো ইউটিউব আছে তাই পুৰা ব্লগিং কৰি গৈ আছে মানে সবে আৰু নিজৰ কাম আৰু ইয়া কাঞ্চনজংঘাত আমি উঠিলো আৰু দেখিছে নহয় তলতো ধুনিয়াকে বহিব পাৰে আৰু প্ৰতিটো চেয়াৰতে লাইফ জেকেট দিয়া আছে হেতু বেছি ভাল লাগিলে আৰু সং মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়া জয়শ্ৰী গৈ আছে তাইও পুৰা ব্লগিং কৰি গৈ আছে আৰু এতিয়া যাও আৰু আজি মানে কাঞ্চনজংঘা আহিমকে মই ইমান দিনে আহি পোৱা নাছিলো আজি আহিছো বহুত বেছি ভাল লাগিছে আৰু দেখিছে ইয়া মানুহ মানে এতিয়ালৈকে অহাই নাই আমি ফাৰ্স্ট আৰু দুটা ফেমিলি আছে আৰু এয়া পাইলট বহিব পিছত এয়া ফ্ৰণ্টৰ পৰা মই দেখাই দিছো আৰু চাওকচোন ডাঙৰ আছে ন বহুত ডাঙৰ আছে আৰু আমি ভাবিলো ইয়াত যেহেতু খাবলৈ পায় আৰু এখন মেনু দিলেহি আমি কিবা এটা খাই লওঁ বুলি ভাবিছো মানে এনে পাতলীয়াকে কিবা তাতটো খালো হে ফ্ৰণ্ট ৰিভাৰ যে তাত বগীবিল গৈছিলো তাত খালো হে মানে কিবা আজি তাত নতুন কিবা এটা চিকেন মানে এনেকুৱা কিবা এটা খাইছিলো পাহৰি থাকিলো নামটো আৰু ইয়াত আমি এতিয়া অৰ্ডাৰ দিছো হাক্কা নুডলছ দিছো ইয়াত খাব কাৰণে আৰু কুকিও পুৰা ফটো মাৰিবলৈ পোষ্ট দিছে বেটাকো উঠালো আৰু চাওক লাইটবোৰ জ্বলাই দিল ইমান ভাল লাগিছে আৰু 5টাত যাম বুলি কৈছিলে 5টাত কিন্তু 5টাতকে দেৰি হ'ল যোৱা আৰু মানে এতিয়া নাও এৰিব আৰু এই পাইলট আহি গৈছে কিন্তু এইফালৰ পৰা দেখি চাওকচোন কিমান মানুহ আহিছে লৰা মানে বহুত আহিছে ভাবি মানে তেওঁলোক কিবা ইয়াত প্ৰগ্ৰেম আছে নেকি নাজানো কিন্তু বহুত মানে একদম লানি নিচিগাকে লৰাবোৰ আহিছে আৰু লাহে লাহে আমাৰ নাওখনো এৰিছে ইয়া চাওক লাহে লাহে আমি ব্ৰহ্মপুত্ৰৰ মাজলৈ গৈ আছো একদম ফিলিংটো বহুত ভাল লাগিছে চাওক মানে মৌচমটো ইমান ভাল লাগিছে ডাৱৰ এটা পোহৰ হৈ আছিল আৰু লগালগ ডাৱৰটো আহি গ'ল আৰু আমাৰ খানাও আহি গ'ল এয়া নুডলছখিনি হাক্কা নুডলছ দিছিলো আৰু বহুত টেষ্টি বনাইছিলে সঁচাকৈ কাঞ্চনজংঘাত ভাবিছিলো বেয়া হ'ব নেকি কিন্তু বহুত ভাল হ'ল আৰু আমি কফি আকৌ ইয়াতো নললো কাৰণ ইয়াত আমি 300 পে কৰিছিলো যে ইয়াত 300 পে কৰিলে এটা 10 টকীয়া পাৰ পাৰসন মানে 10 টকীয়া এটা পানী বটল আৰু একাপ চাহ গাখীৰ চাহ ফ্ৰীকে দিয়ে সেইটো মানে তাৰ ফালৰ পৰা বোটখনৰ ফালৰ পৰা দিয়ে আৰু একাপ হ'ল গাখীৰ চাহ দিলেহি কিন্তু গাখীৰ চাহ কাপো মানে আল্টিমেট বনাইছিলে বহুত ভাল লাগিছিলে চাহ কাপ খাই বহুত ধুনীয়া চাহ বনাইছে আৰু বেটা কথা কি ক'ম জানে ই কিমান বেছি দুষ্ট হয়
আৰু এতিয়া ভাল লাগিছে চাওক ভিউটো ইমান বেছি ভাল লাগিছে আৰু গোটেই বোটখনত পুৰা মানুহ ভৰ্তি হৈ গ'ল ফাৰ্ষ্ট টাইম ইমান মানুহ নাছিলে কিন্তু পিছত মানে পুৰা ভৰ্তি হৈ গ'ল আৰু বেটাক লৈ এনেই আৰু ই মানে দৌৰি ফুৰিবলৈ বিচাৰে যে সেইটো কাৰণে কোচত লৈ অকণমান তাক মানে এনেকুৱা খেলা মানে কৰি আছোঁ নচা মেলা এনেকুৱা কিবা কিবি কৰি আছোঁ আৰু চাহকাপ খায়ে যে মানে বহুত বেছি ভাল লাগিলে আৰু আমাক 1 ঘণ্টা 15 মিনিট ফুৰালে পানীৰ মাজত আৰু নামিবৰ সময়তে একদম ডাঙৰ বৰষুণ দিছে ইমান ডাঙৰ বৰষুণ কেনেকৈ নামিম ভাবিব পৰা নাই আৰু তাৰ পৰা আহি চিধা আমি টিংৰাই চাৰিআলিত থকা দুলীয়াজানৰ ৰিজৰ্ট এখনত সোমালোঁ যিহেতু এতিয়া টাইম হৈ গ'ল আৰু ঘৰত বনাই খাবলৈ মোৰ শক্তি নাই সেইকাৰণে ভাবিলোঁ ইয়াতে সোমাই যাওঁ আৰু ইয়াত মানে আমি সোমাম কৈ আছিলোঁ সেইটো কাৰণে ইয়াতে খাই লওঁ আৰু কি খাওঁ আপোনালোকক কম এই আহি গ'ল আমাৰ ফাৰ্ষ্ট টাইম এইটো ষ্টাৰ্টাৰ হিচাপে তন্দুৰী চিকেন লৈছিলোঁ তন্দুৰী চিকেন কাজু আৰু ফ্ৰেঞ্চ ফ্ৰাই কিবা কিবি লোৱা হৈছিলে কিন্তু চববোৰ ভিডিঅ' কৰা নহ'লে আৰু আমাৰ এতিয়া আহি যাব মেইন কৰ্চ খাই লওঁ আৰু মেইন কৰ্চত দিছিলোঁ আমাৰ চিকেন বাটাৰ মচলা নান আৰু দালি আৰু বেটাহঁতৰ কাৰণে ভাত লৈছিলোঁ এইটো প্লেইন ভাতটো লৈছিলোঁ আৰু দালি এনেকৈ কৰি আমি গোটেইখিনি এনেকৈ খালোঁ খাই বৈ বেটা আৰু কুকিয়ে এইখন গাড়ীখন দিলে গাড়ীখনত তাহাঁতি চলাবলৈ লাগিছে দুয়োটাই অলপমান ফূৰ্তি কৰি লওক যিহেতু এতিয়া বৰষুণটো এৰিলে মানে আজি কিন্তু কাঞ্চনজংঘাত সঁচাকৈয়ে বহুত বেছি ভাল লাগিলে আৰু মানে যেতিয়া মানে ব্ৰহ্মপুত্ৰৰ ভিতৰলৈ গৈ আছিলোঁ না মানে মাজলৈ তেতিয়া একদম ঠাণ্ডা হাৱা এটা মাৰিছিলে বহুত বেছি ভাল লাগিলে আপোনালোকো যাবচোন নিশ্চয় বহুত গৈছে মই আজি গৈছিলোঁ সেইকাৰণে ভিডিঅ'টো কৰি লওঁ বেটাহঁতেও ইয়াত গাড়ীখন চলাবলৈ তাহাঁতক এৰি দিছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাই ভালেই পালে মানে দেখুৱাবলৈ চেষ্টা কৰিলোঁ মই অকণমান আৰু আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবচোন আৰু কিছুমান মানে বহুত মানুহে মোৰ ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব কৰা নাই আৰু যিসকলে মানে ছাবস্ক্ৰাইব কৰা নাই প্লিজ এবাৰ মোক ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আহিছোঁ আজি বাই বাই